बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी। हाय हेलो नमस्कार बंधुगण केने আছে আপোনালোকে আপোনালোক চাই সময় ক্ৰিয়েশ্যন মই আপোনালোক অমৃত গুড মৰ্নিং এভৰিৱান এতিয়া মানে ৰাতিপুৱা 5:30 মান বাজে আজি আমি যাম পিকনিক ভৈৰৱকুণ্ডলৈ মানে কালি মাংসৰ অৰ্ডাৰ দিছিলোঁ কিন্তু দাদাটো কৈছে যে ৰাতিপুৱা আহি কিনে লৈ যাব কাৰণে দাদা কল কৰিছোঁ যে দাদা আহক আপুনি আৰু মাংসবিলাক ৰেডি কৰক মই আহি আছোঁ আৰু মোক কৈছোঁ মানে খৰি কাটিব গৈছোঁ তাত মাংস মাপি কাৰণে পিছত মই মুকে সপ্তাহত যাম চাই তাক ভিডিঅ'টো আষ্টলৈকে আজি খাবৰ আমাৰ এইবিলাক গোটাই নাখাওঁ মানে কান্দি কান্দি খাব লাগিব এইটো ইয়াত দাদা আছে দাদাই কাটিব এতিয়া আৰু এতিয়া ৰাতিপুৱাই আমাৰ অৱস্থা আৰু এইফালে গোবিন্দ মন্দিৰ চাই লওক সঁচাই কৰি আছো এই চানা এনে কৰা নাই ভিডিঅ' বনাম মানে আজি আৰু এইফালে আমাৰ গোবিন্দ মন্দিৰ চব সেৱা কৰি লওক কেতিয়াও নাচায় 5 minutes later আৰু এইফালে চবে খৰি কাটি কিনে ৰেডি কৰিছে বুজা বান্ধি লৈছে আৰু এই চব বস্তু লৈ লৈছে ৰাতিপুৱা আহি যাম মই কৰিছোঁ এয়াৰপৰ্ট লৈছোঁ এইটো সিহঁতৰ মালিকৰ ঘৰ এয়াৰপৰ্ট লৈছে মিলাই কিনে লৈছে আৰু খৰিবিলাক লৈ তাত ৰাখি আছোঁ মই অলপ কাম কি কোন হয় এইটো অঁ এই কিবা কৈ আছে আৰু এইফালে মানে মাংস অলপ কাটা হৈ গ'ল আৰু ইয়াতে লৈ আহিছোঁ মাংস ইয়াত মাংস আছে আৰু ইয়াতে লগৰ এটা বহি আছে মানে মোক আছে এইফালে গৈছোঁ তো মানে কণী আনিব গৈছে ব্ৰেকফাষ্টৰ কাৰণে 2 hours later ফাইনেলি আমি মানে মাছ লৈ কিনে ৰেডি হৈ কিনে ঘৰত আহিছোঁ আৰু ইয়াত গাড়ীত চব মাছ লৈ আহিলোঁ আৰু মানে তাতে এটা ট্ৰেভেলাৰ গ'ল আৰু ইয়াত চবে আছে মাছ উঠালোঁ ইয়াত আমি আছোঁ চবেই আছে এইটাই আমার গাড়ি সেইটো আমার গাড়ি সেইবিলাকতো আমাৰ গাড়ী সেইটো আমাৰ গাড়ী আমালোকৰ বাজেট মিলাৰ কাৰণে চিংগাৰ আহিছে अरे बांग्ला गान हिंदी गान मिक्सी गान तो जो आप सबको सुनना चाहता हूँ प्लीज गाया था और भी गाया था वो गाना मैं आपके सामने पेश करना चाहता हूँ एक दिन কত করে দেখেছি আজ হয় রবিরায় দেখে বলো আমাকে তোমাকে কোথায় যেন দেখে তুমি কাহিবিৰণত গৈ তাত আহি পালোঁ আৰু এই এইফালে দি ভৈৰৱকুণ্ড মালখিনি মাল আছে বান্ধা নাই নহয় কৰি দিয়ক ইয়াত আমাৰ মানে গাড়ী ৰখাই দিছে মানে ভৈৰৱকুণ্ড এতিয়া বক্স লৈ যাব নিদিয়ে তো ইয়াত ৰখাই আছে সিহঁতে আমি ভাবছোঁ আমি লৈ লৈছোঁ নেকি ৰখাই আছে ইয়াত আমি অনা নাই এনে বক্স তথাপি আমাক শাস্তিটো দিয়ে অঁ মানে চেকিং কৰি চলি আছে মানে আৰু একটু করিব তোর একটু ডিউটি মানে মালটানা গাড়ী বোলে বন্ধ হৈ গৈছে ভৈৰৱকুণ্ড লৈ যোৱা সেইটোকে সিহঁতে কৈ আছে যে মালটানা গাড়ী বন্ধ হৈছে বোলে এতিয়া চাওঁ কি কৰে সিহঁতে যাব দিব লাগে মালটো বেছি নাই মানুহ কমে আছে ইয়াত a few inches later এইটো আমালোকৰ কলেজ ড্ৰেছ আৰু এইটোৰ পাৱাৰ চক আমাক এৰি দিছে আৰু ইহঁতে ৰখি আছে ইয়াৰ কলেজ ড্ৰেছ নাই মানে আমাৰ লগত বক্স থাকিলে আমাক যাব নিলে হয় কিন্তু আমাৰ তাত বক্স নাই বড় অফিসত কল কৰিছে যাব দিছে আমাক
24 hours later. ভৈৰৱকুণ্ড আহিলোঁ আৰু মানে মালটানা গাড়ী ইয়াত এলাও নাই ভৈৰৱকুণ্ডত তাত গাড়ী ৰাখি দিলে আমাৰ এয়া মালটানা গাড়ীৰ পৰা মানে চব মানে ইয়াত ৰখাই দিলে গাড়ী আৰু চব ইয়াত বেটাৰী গাড়ীত লৈ ল'লোঁ চবে হাতত লৈ লৈছে বেগ চেগ লৈ ল'লোঁ আমি এন্ট্ৰি কৰিলোঁ ভৈৰৱকুণ্ড পুৰা ভিৰ আগত ইমান ভাল নাছিল মানে অলপ ভাল হৈছে ভৈৰৱকুণ্ড আহিলোঁ কিন্তু আমি মেইন কথা হ'ল যে চব্জি কাৰণে আমি চাকু আনিব পাৰিলোঁ চাকু মানে বডি কিবা লৈ আহিছোঁ কিন্তু এতিয়া ভাবিলোঁ এতিয়া দাম ইয়াত চাওঁ যাই কেনে যদি পাওঁ বহুত খুচি আৰু এটা পোৱা নাই এইটো মানে ধাৰ কৰি লৈ আহিছোঁ ৰিটাৰ্ণ কৰি দিম এইটো হেল্ল' এই জুই জ্বলাই আছে পুৰা আলো জ্বলো মানে বডি চুটি আনা নাই আমি হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা 72 hours later. কণীবিলাক বইল কৰি আছোঁ বেছি টকা লোৱা নাই মই ৰান্ধি মোক আছে ৰান্ধি আছে 2000 টকা দিব বোলে নিজৰ মানুহ সেইকাৰণে মানিছোঁ নহ'লে তই এনে 500 ল'লোঁ হয় হ'ব আমি একেলগে খাম ন সেইকাৰণে অলপ কম ল'লোঁ ঠিক আছে মানে ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত ৰান্ধাই এই আমাৰ লগত নিব্বি আছে এটা মেনুটো এইটো মানে পাৰ্চনেল পিকনিক নহয় এইটো মানে কলেজৰ পৰা আহিছোঁ আমি এইটো কেমন ভ্ৰমণ মানে কিবা কবি না পিকনিক হয় চাওক এইবিলাক চবকে মানে কল ব্ৰেড দিয়া হৈছে কণী হৈ আছে ব্ৰেড কলা এইবিলাক চব দিয়া হৈ আছে কণী হৈ আছে ইয়াত তুই খা এইবিলাক চব মানে বাজেট নাছিল কিন্তু আমি নিজে পইচা দি ঘৰে কিনে আনিছোঁ এইবিলাক স্যার আমার ব্ৰেড লৈ ল'লোঁ এতিয়া কল খাম মানে কল আৰু কণী মানে কণী হৈ আছে কণী হোৱা নাই এতিয়ালৈকে কণী বইল হৈ আছে কলে দিয়া নাই মোক কল এতিয়া আমি মানে আমাৰ গাহৰি লৈ লৈছোঁ ইয়াত গাহৰি লৈ লৈছোঁ চৰ বাল পুৰা মানে গাহৰি লৈছোঁ এইবিলাক এইটো আমাৰ মানে মেইন খাদ্যটো হৈ আছে ভৈৰৱকুণ্ড আহি যদি গাহৰি নাখাওঁ কি খাম এই ইয়াতে আৰু ষ্টাৰ্ট কৰিম আৰু চবেই মানে ভূটান যাই আছে আৰু ভূটান মানে ভূটান কামটো এতিয়া তাকে কৰি লওঁ আমি পিছত ভূটান যাম মেইন কাম হ'ল আমি ভূটানত দেখোন বেলেগ দেশত মানে বেলেগ কাম নেৰোঁ আৰু ইয়াতে এৰি থৈ যাম মালটো এৰি আছে ইয়াত তাত ভূটানৰ কাৰেঞ্চি আছে চাওঁ হয় এয়া মোৰ তাত আছে চাব পাৰে কিমান এইটো 50 টকীয়া মানে আপোনালোকে যদি ভূটানত যদি ভিজিট কৰে আপোনালোকৰ মানে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লৈ আহিব মানে মানে এণ্ট্ৰি কৰিব নিদিয়া নাজানো মানে আমি যোৱা নাই এতিয়া সোমাম আধাৰ কাৰ্ড দিম যদি সিহঁতে একচেপ্ট কৰে ৰাখিব নহ'লেতো আমি আকৌ ৰিটাৰ্ণ যাম আৰু মেইন ভূটানৰ গেটটো হ'ল এইটো সেইটো মানে ইণ্ডিয়াৰ আছিল এইটো ভূটানৰ সোমাব দিয়ে নে ইয়াতে ভূটানত আমাক সোমাব দিয়াটো নাই এতিয়া মানে আমি চবেই মিলি কেনে ঘৰত যাই আছোঁ সোমাব দিয়া নাই আমাক ইয়াত
চব মানে যাওঁ ৰিটাৰ্ণ যাওঁ কাম নহ'ব ইয়াত তো মানে পূৰা ফটোশ্বুট কৰি আছোঁ আমি আমি মানে এইটো মানে ছিংগেল অহা নাই এইটো মানে কলেজৰ পৰা আহিছোঁ আমি মানে ডিপাৰ্টমেণ্ট ৱাইজ মানে চবে যাই আছোঁ তো মানে আমাৰ বেংগল ডিপাৰ্টমেণ্টত কৈছে যে ছাৰে কৈছে যাব লাগে বুলি তো মানে আমি ডিচাইড কৰিলোঁ যে আমি যিমান ল'ৰাবিলাক আমি লগৰ গোটেই মিলাই কেনে আমি পইচা কালেক্ট কৰিলোঁ আৰু পিছত আৰু ডেটটো ফাইনেল কৰিলোঁ যাম বুলি তাৰপিছত মানে এতিয়া আমি আহিলোঁ এইবিলাক চব আমাৰ ষ্টুডেণ্ট কমলা লৈ লৈছে সস্তা পাই কেনে বস্তা ভৰাই লৈছে আমাৰ এইবিলাক খোলা বনাব बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके এইফালে ঘূৰি আহিলে বহুত দেৰি হ'ব আৰু আমাৰ গাড়ী তাত আছে নদী পাৰ হ'ব লাগে তাৰমানে এটা সৰু চাই ৰড আছে ইয়াতে মানে এটা লোহা দিয়া আছে ইয়াত তাতে মানে তাৰ পৰা যাম মানে আমি এতিয়া আৰু আমি এতিয়া মানে এইটো সৰু ব্ৰিজ আমি পাৰ হ'লোঁ মানে ভৈৰৱকুণ্ডত আহিলে মানে ব্ৰিজৰ কমি নাই ইয়াত আৰু এটা ব্ৰিজ Three hours later. তোমালোকৰ আৰম্ভ হৈ গ'ল আৰু চবকে মানে ভাত দি আছোঁ আমি মানে পিছত লাষ্টত আমি খাম চবৰে খোৱা দোৱা হৈ গ'ল এতিয়া আমি বহিলোঁ আমি খালোঁ আমাৰ লাষ্টত চেফ কৰে অসমত আমি মানে মাল্টানগৰত আছিলোঁ এতিয়া মানে টেবলত যাই আছোঁ পূৰা ভিৰ হৈ আছে 72 hours later. পিকনিকৰ পৰা আহি গ'লোঁ আমি মানে গাড়ীটো আছিল মাছ চব ইয়াত নামাই দিলোঁ এতিয়া পানী বটলবিলাক আছে চব এইটো ঘূৰাই দিম যাই কিনে আৰু ইয়াত চবে যাই আছোঁ মানে মালিক ঘূৰাই দিম আৰু ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব